আজি মই ইয়াতে ঘোষণা কৰিছো যে মই 1 লাখ চাকৰি দিয়া হৈ গল। এই বছৰত মই আৰু 50,000 নতুন 50,000 কামাণ্ডোৰ পোষ্ট ওলাব, পুলিচৰ পোষ্ট ওলাব, 3rd গ্ৰেড 4th গ্ৰেড সবৰ পোষ্ট ওলাব। জুলাই মাহত পুলিচৰ দৌৰা হ'ব। জুলাই অলপ গৰম থাকিব, তথাপিও তহঁতি দৌৰিব লাগিব। হ'ব পাৰিবি নাই? ৰেডি? ৰাতিপুৱা দৌৰি আছ? ঠিক আছে। জুলাই মাহত পুলিচৰ পোষ্ট আহিব, অলপ পোষ্ট বঢ়াই দিব কৈছে, অলপ বঢ়াই দিম। হ'ব। সেপ্টেম্বৰ অক্টোবৰ মাহত 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ হ'ব। আৰু এনেকে এই বছৰটোত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম।